ঘৰত কেনেকুৱা লাগিছে? ধুনীয়া ভাল ন? মানে একদম পাহাৰ ইমান ধুনীয়া ধুনীয়া জাগা কোনে নাযাবি দেই ইয়াৰ পৰা পৰিলে চেছ আৰু रिक्स नहीं लेगा फोटो के लिए हाय गाइस वेलकम बैक टू माय यूट्यूब चैनल स्वागतम जनाइছোঁ মই নতুন এটা ব্লগলৈ আশা কৰিছোঁ আপোনালোকে ভালে আছে মোৰ আইনা হ'লে হ'ল য'তে ত'তে মই ব্লগ ষ্টাৰ্ট কৰি দিওঁ আৰু আজি মই যাব ওলাইছোঁ পৰাগৰ লগত এই ধুনীয়া বিউটিফুল বিচৰ লগত এইটো হয় পৰাগ আৰু কোন কোন আহি আছে নজমুল আৰু বাকিউল আহি আছে আমি এতিয়া যাই আছোঁ ৱাইল্ডলাইফ পাহাৰ ন নাৰেংগী অঁ জাগাটো ৱাইল্ডলাইফ আচ্ছা ৱাইল্ডলাইফ তাতে মই এদিন ৰাতিপুৱা গৈছিলোঁ ৰাতিপুৱা বাট ৰ'দ মানে কি চান নোলাওঁতে গৈছিলোঁ মৰ্ণিং ভিউটো চাব মানে মই যায়ে নাপালোঁ মানে লগৰকেইটা মানে এনেকৈ ভয় খাল যে বাঘ চাঘ ওলাব খাই পেলাব আমাক এনেকৈ সিহঁতে মোক লৈ গুচি আহিল তাৰপিছত মই সিহঁতৰ কাৰণে ঘূৰি আহিব লগা হ'ল আৰু আজি আকৌ যাওঁ চাওঁ প্লেচটো বহুত ধুনীয়া হয় বোলে বলক বস্তু বহুত ধুনীয়া লাগি আছে ন ঐ জকাৰ দুটা জকাৰ বলা লেপটপ রাত্রিবেলা চিনি পাইছে রে মুন্না গুড়াগিরি উঠিবা তুমি
নেকি আহোঁ অলপ ব'লা কোনে কৈছে তলে এনে কৈছে বাঘ ওলাই নেকি ওলাব দিয়া বাঘ ওলালে ওলাব আৰু খালে খাব আৰু কপালে এইটো হ'ব আৰু বাঘটো থাকিব আৰু ইমান ঘনা জংঘল বাঘটো খালে মানুহ চানুহ কোনো নাথাকে যদি আমি পৰু খতম টাটা বাই বাই আৰু বুজাই গৈছিলো মই লিওপার্ড থাকা গছ আৰু এইটো আৰু ইমান ডাঙৰ নেকি বে তলৰ পৰা কি সৰু লাগি আছিল নাহিলো এই ভিডিঅ' কৰিব কাৰণে এই তলত যি কৈছে বাঘ ওলাব নাযাবি চব বাৰে কয় ঐ এটাইতো কোনোবাই থাম্বেলত কেলা বাঘ এনেকে উৰি অহা লগা দিছিলে নি ইয়াত কেম্বা গন্ধ হৈছে বে
উফ কি ভিউ মানে মাহি আছো টাৱাৰটোৰ ওপৰত যাব নিদিব চাগে ন টাৱাৰৰ ওপৰতে যাব মন আছে অঁ ইয়াৰে ওপৰতে যাব মন আছে মোৰ একদম টপৰ পৰা কি ভিউ হ'ব ভাব চেক্সি মানে গোটেই গুৱাহাটী নহয় কেমেৰাত বা কি জাষ্টিফাই কৰি আছে মই একো গম পোৱা নাই বাট চকুটো শান্তি পাই গৈছে পুৰা ব্ৰহ্মপুত্ৰ দেখা পাই আছে ন ইয়াতে বোলে বাঘ ওলাবই চাগে ইমান ঘনা জংঘলৰ মাজত আছো আমি উফ 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 কি শান্তি মানে শিৱ মন্দিৰ হয় ন নামি যাই থাকিম নেকি কি কোৱা তোকে খাওক নেকি বহি আছে তলত ওলালে মৰিম দে তলত বহি আছো কিন্তু ভাই বম পতি ফুটিব সেইকাৰণে এক্সপিৰিয়েঞ্চ আছে আমি বনিছোৱে এইটো কাৰণে এইটোৱেতো দুখ চবে ভালকে আহিবি হা কিবা আল্টিমেট ৰাস্তা আৰু আহা আহা সেইটো কালি এক্সিডেণ্ট হোৱা ল'ৰাজন আপডেট দান খাই দিব ঘৰত কেনেকুৱা লাগিছে ধুনীয়া ভাল ন মানে একদম পাহাৰ ইমান ধুনীয়া ধুনীয়া জাগা কোনে নাযাবি দেই ভয়ানক চুন্দে ইয়াৰ পৰা পৰিলে চেছ আৰু চেছ মানে এগলা ফটো ৰিক্স नहीं लेने का फोटो के लिए रिस्क नहीं लेने का বস্তু দেখাব পাৰো বে মই তুমি বাত থৰা হাই নাই বে কি বস্তু ইয়াতে কি থাকে বস্তু কি থাকে আমাৰ পাজাৰ বনাই লৈ এটা বান থাকে বে সঁচা কৈছো আমি ফুটপ্ৰিন্ট পাইছো বে ব্লগত কি কোৱা বাঘ এইটো গুফাত এইটো ফুটাত এনেকা বনোৱা আছে এনেকা লাগি আছে কি এটা কিবা বস্তু থাকে এনেকা এই নহয় বে সেইটো বৰষুণ দিয়া কাৰণে এটা এনেকা হৈ গৈছে নহলে ফুটপ্ৰিন্ট পালি বিদ্যা পালি বেয়া পিছ ন সিনেমেটিক
বাঘ নহ'লেও শিয়াল হ'ব অঁ আমি পাথৰটোৰ পিছফালে প্লেচটো দেখালেও আপোনালোকক বহুত ধুনীয়া প্লেচ হয় এতিয়া মোৰ কেমেৰাটোহে জানে কিমান জাষ্টিফাই কৰিছে আৰু সেইটোৱে বহুত ধুনীয়া মানে এক্সিডেণ্ট হোৱা মানুহ দৌৰি যাই আছে আৰু জগাৰো ভয় লাগে ভৰি বিষায় হা তুমি মোক মাৰিব খুজিছিলা सबके अल्टिमेट व्यू हमसे जबरदस्त है আছে ন হেলমেটটো আছে সৌৰভ তোমাৰ হেলমেটটো সুখত আছে ভিডিঅ'টো যদি চাই আছা হেলমেটটো থৈ গুচি গৈছিলোঁ ইয়াতে ভাগ্য ভাল ঠিকে এতিয়া মানুহে বুলি পাইছোঁ আৰু মানুহ থাকিলেতো নাপালোঁ হয় একদম লাহে নুমিবি পড়লেতো আৰু জানে হাত দিয়ে বিচাৰি নাপাবি সেইটোৱে হয় বাইক পেলাই দিবি তহঁতে নকৰিবি খালি এইটোৱে আৰু অকণমান ৰেষ্ট লওঁ আৰু অকণমান নুমি কেনে অকণ মাজত ৰখিম ন আমি ৰাস্তাত মাজত ৰখি কেনে তাৰে অকণমান ৰাস্তাৰ ভিউটো দেখাওঁ ৰাস্তাখিনি বহুত ধুনীয়া লাগে ইয়াৰে এনেকৈ লাগে কি আমি ক'বাৰ বাহিৰত আছোঁ আৰু বাহিৰৰ ক'বাৰ মানে কি টিভি চিভিত যে চাওঁ আমি বহুত জংঘলৰ মাজত সেনেকুৱা টাইপ ফিল এটা আহে আৰু কলিজা হিলি যাব মানে ৰাস্তাই দেখা নাপাবা ভাল কিছুমান জেগাত আমিতো আহিছিলোঁ গমিছা ৰাতিপুৱা 5টামান বজাতে ওলাইছোঁ আহি তাত ৰখি আছোঁ পৰে মানে অকণমান যেতিয়া ব্লু স্কাই হিচাপে সোমাইছোঁ গমিছা গোটেই পাহাৰ আন্ধাৰ দেখা পাইছোঁ গছৰ কাৰণে বাহিৰত কিন্তু অকণ পোহৰ দেখা পাইছিলোঁ ভিতৰত সোমোৱাৰ পিছত এনেকৈ লাগি আছে কিবা কেব এটাৰ ভিতৰত আহি পিছোঁ নেকি সেনেকুৱা টাইপে দেখা নাই নেকি সেনেকুৱা টাইপে পুৰা একদম গাড়াত থকা যেন লাগে কিবা ফটো এটা উঠিম মই ৰ'বা অঁ কি ধুনীয়া লাগি আছে ফটো উঠিম মই কি ধুনীয়া
ইমান ধুনীয়া এটা পৰিৱেশ কি পাম আৰু মনটো একদম শান্তি লাগি যায় এইবোৰ জেগাত যেতিয়া আহোঁ তো এইটোৱে আছিল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই গাইজ